বাফালে আহি বেয়া লাজ পালোঁ দেই নমস্কাৰ বন্ধুবিলাক এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মই খানা খাব যাই আছোঁ। আমি কিষণ দা আছে, তাৰপিছত চিপুল দা আছে, হাতিয়া আছে, মানে প্ৰাঞ্জল আছে আৰু মন্দিৰ আছে। আমি আজি খানা খাব যাই আছোঁ এখন ধুনীয়া প্লেচত। আপোনালোকক দেখাই আছোঁ ক'ত যাম। পিকনিকখন বহুত দিনৰ মূৰত খানা খাম আজি, মানে ধুনীয়া খাম আৰু ৰাস্তা বহুত বেয়া, তো লাহে লাহে যাব লগাত পৰিছে। আৰু বেছি দেৰি নাই, বেছি অলপ ওচৰতে তাৰমানে ওচৰতে আমি খানা খাম, বেছি দূৰ নহয়। মানে নদী এটা পাৰ আছে, গাছ তাছ আছে, তেনেকুৱা মানে জেগা এটা প্লেচটো বঢ়িয়া ভাল লাগে। মানে তাতে খানা খাম আজি আমি কেইজনমান মিলিয়া একেলগে পঠা বন্ধুগিলা আৰু আছে আৰু দুজন আছে। তো সিহঁতে যাব, বাইকেৰে যাব আৰু আমি পিলপিলি দিয়া পুৰা আৰামতে লগত পিলপিলি দিয়া পুৰা একদম আজি একদম ফাটাই দিছোঁ আৰু নহয়। তো খানা খাৱাৰ কাৰণে যিহেতু খৰি লাগব যিহেতু খৰি ল'ম ফাৰ্মৰ পৰা, এই ফাৰ্মৰ পৰা খৰি লৈ আছোঁ। খৰি চৰি লৈ তাৰপিছত পিলপিলি বজাই দিয়া, তাৰপিছত ডাইৰেক্ট পিকনিক প্লেচত যাম। খৰি ল'ম এই ফাৰ্মৰ পৰা খৰি ল'ম। এটা বন্ধু আছে না ইয়াতে, তো খৰি ল'লোঁ বস্তা ল'লোঁ বহাৰ কাৰণে। তো এইবাৰ খৰি লৈছোঁ, খৰিলে পিলপিলি বজাই দিয়া ডাইৰেক্ট পিকনিক প্লেচত যাম। পিকনিক প্লেচত দেখাম আপোনালোকক, আমাৰে ওচৰতে পিকনিক প্লেচ যিহেতু। চল ডাইৰেক্ট খানা বনাম ডাইৰেক্ট নেকি? ডাইৰেক্ট খানা বনামৰ খানা বনাই পুৰা একদম পাৰ্টি অলপ ডেন্স কৰি ডাইৰেক্ট ঘৰত আহিম। বাফালে যাব লাগে, ডাইন ফালে যাই গৈছিলোঁ আমি। এদি যাব লাগিছিল, এদি যাই ওলাই যাওঁ নহয় ড্ৰাইভাৰ আমাৰ আছে। কোনদি যাব লাগিব? বাইকখন যাব লাগিব, চিধাই নহয়, এই ঘূৰিব লাগিব, এই ডাইন ফালে দিব লাগিব। ৰাস্তা অলপ বেয়া, এই ৰাস্তা পুৰা জংঘলৰ ৰাস্তা, একদম জংঘলৰ সুৰি একদম গুহা নিচিনা পায়। জংঘল চাৰিওফালে জংঘল আছে। আগতে বোলে নাছিলে, এতিয়া বিজুলী বাছ চুৰি দিন না, গুহা নিচিনা পুৰা সুৰংগ নিচিনা হৈ গৈছে। এই বাছ হিলাই লাগিল। তো মানুহ আছে তাৰমানে এতিয়া পাৰ্টি চাৰ্টি কৰাৰ কাৰণে আজি মানুহ আছে। তো আজি ধামাকা হৈ যাব, বহুত মানুহ আছে চাগে। আগতে একবাৰ আহিছিলোঁ, এইবাৰ আৰু দ্বিতীয়বাৰ হ'ব ইয়াতে। নদীটা কিটা বোলে এতিয়া পকা লগা নদীটা আমাৰ ওচৰতে যেটা আছে, পকা লগা নদীটা সিটাই হ'ল। এতিয়া বাইকেৰে আহিছিলোঁ, যোৱাবাৰ আহিছিলোঁ বাইকেৰে ইমান মজা নালাগে, কিন্তু এইবাৰ বেছি মজা লাগছে পিলপিলি অহাৰ কাৰণে। কোনদি এইবাৰ বাৱে ৰাস্তা টাৰ্ণিং নাছে কিয়? এনেকৈ যাব লাগিব। ৰাস্তা খানা লাগছিল। লাহে আৰামছে হেকুট লৰে, ইফালে লৰে ডেন্সৰ নিচিনা লাগিছে। ইফালে যায় একবাৰ, সিফালে যায় ডেন্স দিয়া নিচিনা লাগি আছে। তো লাহে নামিব লাগিব, ৰাস্তা সন্মুখত বেয়া আছে যিহেতু নামিব লাগিব। নামিয়ে লওঁ কৈ দিওঁতে আহি থাক আৰামছে। তো নামিব লাগিব, ৰাস্তা যিহেতু বেয়া আছে ইয়াতে, এই ৰাস্তা বেয়া। তো লাহে ঠেলাব লাগে আহিম না। ৰাস্তা বেয়া, নদীর পাড়ে ছাড় কি মজা প্লেস, বঢ়িয়া লাগে খানা খাই। তো আহিয়ে পাইলোঁ আৰু ফাইনেলি, বেছি দেৰি নাই, অলপ আছে। তো খৰি লৈছোঁ ওপৰত চাহ
গা কৰি লৈছোঁ মজা পকালাকা নদী আমাৰ ইয়াৰ ওচৰৰে পকালাকা নদী এতিয়া আপোনালোকক দেখাইছিলোঁ যে গা ধোৱাটো দেখাইছিলোঁ যে সাঁতুৰিব যে গৈছিলোঁ সেইটাই নদী এটা মাংসৰ কি টেষ্ট ওলাইছে কিহৰ ওলাইছে ব্ৰইলাৰৰ নেকি মাংসৰ টেষ্ট মিলে কি ওলাব দে কত পানী ওলাব লাগে মাংসৰ টেষ্ট সব কি মজা নদীতে কি মজা হৈ আছে বা সব কি ধুনীয়া এটা পিকনিক প্লেচ আপোনালোকে আহিব পাৰে ইয়াতে যিবিলাকে মানে ওচৰৰ দূৰৰ আহিব পাৰে যদি ইচ্ছা কৰে আপোনালোকে আহিব পাৰে ওচৰৰ কিমানখিনি ইয়াতে আহি খাওক মজা লাগিব দূৰত যাতকৈ ইয়াতে আহি খাৱাই অলপ ভাল হ'ব আপোনালোকে ইয়াতে আহি খাব পাৰে জেগাটো ইমান ভাল গতিকে বেছি হেৰি নহয় আৰু মানে জেগাটোৰ নাম কি হ'ল পামলি পাৰে না পামলি সেইখিনি পিকনিক প্লেচ আমাৰ ওচৰৰ তো বিশেষ তেনেকুৱা চাবলগীয়া নাই সৰু সুৰা পিকনিক হয়ে আৰু আমি ওচৰৰ যিহেতু সৰু সুৰা পিকনিক খাবলৈ ইয়াতেই আহোঁ মানুহ নহ'ব বুলি ভাবিছিলোঁ বহুত মানুহ আছে এইবিলাক চাম বহুত মানুহ আছে আগত যাম এই বক্সত আৰু আমাৰ এইখিনি বক্স ওলাবি না কিমান মানুহ হৈছে ইয়াতে তামাম মানুহ চল বহুত মানুহ হৈছে চাওক ইমান মানুহ হ'ব বুলি ভবাই নাছিলোঁ ইমান মানুহ হৈছে ইমান মানুহ হ'ব ভবাই নাছিলোঁ ইমান মানুহ আহিছে ইয়াতে নাম এবাৰ নামি আছে কৰি থৰি জেগা এইখিনি কি হ'ব এইখিনি দেখাম ঐ এইখিনি দেখাম নেকি নাম আহি বেয়া লাজ পালোঁ দেই বেয়া লাজ পালোঁ বেয়া লাজ পালোঁ আৰম্ভ কৰিছোঁৱে আৰু আমি আৰম্ভ কৰিছোঁৱে পিঁয়াজ চিয়াজ কাটা জালু জালু কাটা পুৰা আৰম্ভ কৰিছোঁ একদম ফাইনেলি এতিয়া বহি লওঁ এতেই আমাৰ হ'ব আৰু আহি আছে বন্ধুগিলা পানী লৈ আহিম কেমেৰা ভালকৈ ধৰোঁ না কিয় ভালকৈ ধৰি আছোঁ কেমেৰা ভালকৈ ধৰোঁ খানা হয় আৰু বেছি দেৰি নাই ৰেডি হৈ আছে আৰু খানা সম্পূৰ্ণ পুৰা ৰেডি কৰি আছে আমি খানা হৈ আছে আৰু বেছি দেৰি নাই খানা আমি গাছৰ মাজত আছোঁ কি ধুনীয়া এটা পৰিৱেশ আছে ইয়াতে তাৰ টিচটো আহিছে আমাৰ পাৰ্টনাৰ এটা টিচক কিবা কৰি আছে নাই বঢ়িয়া লাগছে পৰিৱেশটো ভাল আজি খানা খাই ভাল লাগিব খানা খাই ভাল লাগিব না ভাল লাগিব টিচটো আহিছে এই পাছত আহিল আমাৰ পিলপিলি লগত দেখা নাই স্কুটি দি আহিছে তো বৰ্তমান প্ৰাঞ্জলে আমাৰ গাহৰি পানী আছে গাহৰি হয় আৰু আমাৰ বেছি দেৰি নাই আৰু আধা ঘণ্টা মান লাগব না আধা ঘণ্টা এক ঘণ্টা আৰু এক ঘণ্টা লাগব বোলে তো গাহৰি হ'ব সম্পূৰ্ণ ইয়াতে 1.5 কিলো গাহৰি আছে আমি 4জন মানুহ 1.5 কিলো গাহৰি খাম বেছি নহয় গাহৰি এই হালি গ'লে আৰু হ'ল মানে কি ক'ম আৰু ইয়াৰ ইয়াতে পাতি খাইছোঁ গতিকে যদি আপোনালোকে আহিব পাৰে ইয়াতে তো বাকী পাৰ্টি চলি আছে কি মজা পাৰ্টি চলি আছে আপোনালোকক দেখাই আছোঁ
বন্ধুগিলা আমাৰ খানা ৰেডি হৈ গ'ল গাহৰি কৰিছে আমাৰ গাহৰি ৰেডি হৈ গ'ল তো গাহৰিটো দেখাই আছোঁ আপোনালোকক গাহৰি এই গাহৰি হ'ল এই গাহৰি স্পেচিয়েল গাহৰি এই আমাৰ স্পেচিয়েল গাহৰি কি ধুনীয়া কালাৰ হৈছে আমাৰ তো আৰু এতিয়া আৰু ব্ৰইলাৰ আছে ব্ৰইলাৰ দেখাম আপোনালোকক ব্ৰইলাৰ দেখাই আছোঁ আপোনালোক এই ব্ৰইলাৰ হয় এই ব্ৰইলাৰ তো কিষণ ভাইয়ে কিষণ ভাইয়ে ব্ৰইলাৰ বানাই আছে তো এই ব্ৰইলাৰ বানাই আছে বাকী এই চব আছে তো খানা অলৰেডি হৈ গ'ল পাৰে আমাৰ কিনেকৈ বাকী আছে তো য'ত ভাত বনাব আছে ভাত বনালে আমাৰ হৈ গ'ল সম্পূৰ্ণ ভাত বনালে হ'ব বাকী আৰু চব হৈ গ'ল ভাত বনাৰ পিছত আমি খানা খাম বহুত মানুহ হৈছে আপোনালোকে দেখাই গৈছে কিমান মানুহ হৈ গৈছে তো বহুত মানে কিমান মানুহ পোৱা নাযায় আৰু বহুত মানুহ হৈছে বন্ধুগিলা ভিডিঅ'টো বেছি মানে দীঘলীয়া নকৰিলোঁ মানে বিশেষ দেখাব নোৱাৰিলোঁ গতিকে মানে কি অলপ যি পাৰলোঁ থুলমূল আপোনালোকক দেখালোঁ আৰু লগতে প্লিজ বন্ধুগিলা ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ ইমানতে গুড বাই